দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে সহায় হোৱাকৈ গণিতৰ যিখিনি কমন কুৱেশ্যনছ হয় প্ৰতিটো অধ্যায় সেই কমন কুৱেশ্যনছসমূহ আমাৰ ভিডিঅ'সমূহৰ জৰিয়তে আলোচনা কৰিম। আজি এইটো প্ৰথম ভিডিঅ'। এই ভিডিঅ'টোৰ পৰাই মই তোমালোকক পৰীক্ষাত 80% কমন অহা কুৱেশ্যনছ আলোচনা কৰিম আৰু ইয়াৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 কৈ কিছুমান সিৰিজ আৰম্ভ কৰিম। গতিকে তোমালোকে আমাৰ ভিডিঅ'সমূহ যিমান পাৰা চাবা আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহে তোমালোকক ভিডিঅ'সমূহ দিবলৈ মই উৎসাহিত হ'ম। এতিয়া কথা হ'ল তোমালোকে কিছুমান সমস্যা যিখিনি সমস্যা তোমালোকে সমাধান কৰিব নোৱাৰা সেই সমস্যাসমূহ তোমালোকে মোক জনাই দিবা বা তোমালোকে মোক কমেণ্টত লিখি দিবা, তোমালোকক তাৰো উত্তৰ দিবলৈ চেষ্টা কৰিম। প্ৰথমতে কিছুমান মই সমস্যা উলিয়াই লৈছোঁ, এই সমস্যাসমূহ তোমালোকক সমাধান কৰি দিম। ইয়াৰ লগতে তোমালোকৰ অন্যান্য কিছুমান সমস্যা থাকে আৰু তোমালোকে কমন কুৱেশ্যনছ কেনেকৈ বাচিব লাগে বা কমন কুৱেশ্যনছনো কেনেকৈ আমি বাচিম, আমি পৰীক্ষাত 80+ নম্বৰ পাবলৈ গণিতত কেনেকৈ পঢ়িলে হ'ব আৰু কেনেকৈ প্ৰেক্টিছ কৰিলে হ'ব, প্ৰতিটো কথাই তোমালোকৰ লগত মই আলোচনা কৰিম। গতিকে সময় নষ্ট আৰু নকৰোঁ তোমালোকক। গতিকে পৰীক্ষা ওচৰ একেবাৰে চাপি আহিছে, আমি ভিডিঅ'সমূহ বা এই প্ৰশ্নসমূহ আমি আৰম্ভ কৰি গৈ থাকোঁ। এতিয়া চোৱা,